নমস্কাৰ মোৰ নাম টংকেশ্বৰ হাজৰিকা বৰবাই মই তিতাবৰ কমলাবাই সত্ৰত থাকোঁ 1962 চনতে মাজুলীলৈ আহি তাত অতিবাহিত কৰি ব্ৰহ্মপুত্ৰৰ কৰাল কাষৰ পৰা অসম চৰকাৰে আমাক তিতাবৰত প্ৰতিষ্ঠা কৰিলেহি সেই তেতিয়াৰ পৰা এতিয়ালৈকে গুৰুজনাৰ কৃষ্টি সংস্কৃতি বুকত বান্ধি লৈ নিজে অধ্যয়ন কৰি আছোঁ আৰু লোককো শিক্ষা দি আছোঁ। আমি ওজাপালি এক অংশ দেখুৱাবলৈ লৈছোঁ চতুৰ্বিংশতি অৱতাৰ ঘোষা।